ও ভাই, কি হলে? মস্ত খঙত থকা হেন পাই তোক। নকবি ৰ গেলা, মোৰ নিজৰ ওপৰতে খং উঠি আছে মোৰ আজি। কিয়? মই ঘণ্টা ফিল্ডত দৌৰব যাওঁ জানানা, চলি মাহাৰ লগত। কিন্তু মই দৌৰবই নৰোৱে। মোতকে পাছত যে যায়, পাছত গৈছিলে ধনা হওঁ জয়ন্ত হওঁ, বাপ্পা মোতকেও বেছি দৌৰব পৰা হৈছে। খং নুঠফৰ। আৰু যে সেই ভৱেশ খুৰা যে বিতুল বা লং জাইপত কি যাইপ ভাই লং জাম্প মাৰে সি। মই 3 মাহ আগৰ পৰা যাই পেও সেই 10 ফুট 11 ফুট মাৰোঁ। সি ঘণ্টা আজি 3 দিনমান আগৰ পৰা আহি 18 ফুট যাই পোৱা হৈছে। পূৰা 18 ফুটমান মাৰে দেই ঘণ্টা। সেয়ে মোৰ খং, নিজৰ ওপৰতে খং, আৰু কাৰ ওপৰতনো খং কৰিম মই। দে আৰু ভাই, উপায়টো নাই। চেষ্টা কৰি দেখ, তইও পাৰবি দে। চেষ্টা কৰিলেনো কি নৰে, তইও পাৰবি দে ভাই। বিতুলকো জাইপত পাছ কৰিব পাৰবি তই। বিতুলনো কি, তই গেলা 20 ফুট মাৰবি। জয়ন্ত হং ধনা হংটো কি দৌৰবই, তই তাতকে ডাবুল দৌৰব পাৰবি দে। চেষ্টা কৰি থাক, এনেকে মন মাৰি নাথাকিবি দে ভাই। দে মই যাওঁ দে ভাই, তই ভালকে থাক, অলপ চেষ্টা কৰি থাক। যাবি নেকি? দে তে যা। ঘণ্টা কি যে হ'ব মোৰ যি হয় হ'ব আৰু, ময়ো চেষ্টা কৰি থাকিম, এৰাত নাই।